নিবিচাৰোঁ আৰু আমি আগৰ পৰাই আৰু বৰ্তমান নিবিচাৰোঁ আৰু অগুন্তিম দিনতো আমি কোনো পধ্যে আমি মানি নলওঁ। সেইকাৰণে আমাক ট্ৰাইবেল বুলি কয়। যদি সিদ্ধান্ত ল'ব খোজে তেনেহ'লে আমাৰ আমাৰ মেডিকেল দিশত বা যিকোনো দিশতে আমি পিছপৰা আৰু সিহঁতে ট্ৰাইবেল দিয়াৰ লগে লগে সিহঁতে আমাৰ জাগাটো পাবৰ কাৰণে সক্ষম হ'ব। কিন্তু আমি সিহঁততকৈ ওপৰত যাব লাগে। আমি বহুত চেষ্টা কৰিব লাগিব যিটো নেকি আমি ট্ৰাইবেলসকলে অলপ পিছপৰা সিহঁততকৈ, কিন্তু আমি সেইটো হ'ব দিব নিবিচাৰোঁ। চৰকাৰক আমি এইটো অনুৰোধ কৈছোঁ যে সিহঁতক কোনো প্ৰকাৰে ST দিব নালাগে। যদি দিয়ে আমি আহি টকা 26 আমি দি পাৰিম যে ছাত্ৰ সমাজেও যে অসম চৰকাৰখন যাতে সিদ্ধান্ত গ্ৰহণ কৰিম আৰু ছাত্ৰ সমাজে এইবাৰ ছাত্ৰ সমাজত যদি জোৰ কৰে বহুত বিশাল হ'ব বুলি মই খুজিছোঁ আমাৰ ছাত্ৰ সমাজত।